নমস্কাৰ আজি আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো সো আজি আমি ইয়াতে আলোচনা কৰিম গোলাঘাট ডিস্ট্ৰিক্টৰ এলপিৰ কাটঅফৰ ওপৰত বহুখিনি কেণ্ডিডেটে ৰিকুৱেষ্ট কৰিছিল এইখন ডিস্ট্ৰিক্টৰ কাটঅফৰ ওপৰত এটা ভিডিঅ' বনাবলৈ সো ফাইনালি আজি আমি এইখন ডিস্ট্ৰিক্টৰ কাটঅফৰ বিষয়ে অলপ আলোচনা কৰিম বলক ভিডিঅ'টো আৰম্ভ কৰো এটা ভাল কথাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিছো গোলাঘাট ডিস্ট্ৰিক্টৰ টোটাল পোষ্ট 193 আছে তাৰে আপোনাৰ 101টা আছে ইউআৰঅৰ পোষ্ট ওবিসিৰ আছে 26 এসসিৰ আছে 12 এসটি প্লেইনছৰ এবাৰ পোষ্ট নাই এসটি হিলছৰ আছে 19 আৰু পিডব্লিউডিৰ আছে 13 আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত আছে 22 টা পোষ্ট সো 193 টা আছে টোটালত পোষ্ট মোৰ হিচাপত এবাৰ ইউআৰঅৰ ক্ষেত্ৰত 60 প্লাস যাব এখন ডিস্ট্ৰিক্টত আৰু এটা কথা কৈ থও ইয়াতে গোলাঘাট ডিস্ট্ৰিক্টখন এবাৰ বহুত বেছি ফোকাসত অহা নাই আপোনালোকে গম পাইছে অলৰেডি আৰু ময়ো দুই দিন আগতে এটা ভিডিঅ'ত আপোনালোকক জনাইছিলো এইটো কথা মানে কি হয় আপাৰ আসামৰ 4-5খন ডিস্ট্ৰিক্টত এবাৰ ভালে ভালে খিনি পোষ্ট আছে মানে তিনিচুকীয়া লখিমপুৰ ডিব্ৰুগড় সো বহুত পোষ্ট আছে মানে এইখন ডিস্ট্ৰিক্টত সো এইবাৰ মানে গোলাঘাট ডিস্ট্ৰিক্টখন হিমান বেছি ফোকাসত অহা নাই মানে যিমান আহিব লাগিছিল কাৰণ এইখন ডিস্ট্ৰিক্টতো ভালেখিনি পোষ্ট আছে কিন্তু যিমান পোষ্ট আছে সেই হিচাপত বেছি মানে ইমান ট্ৰেন্ডিং মানে থকা নাই এইখন ডিস্ট্ৰিক্ট সো এবাৰ ধৰক শোণিতপুৰ ডিস্ট্ৰিক্টতো ভালেখিনি পোষ্ট আছে সো ম্যাক্সিমাম শোণিতপুৰ ডিস্ট্ৰিক্ট আৰু লোৱাৰ আসামত যদি চাব যায় ধুবৰী ডিস্ট্ৰিক্ট সাউথ চালমাৰা এইভাগে আপাৰ আসামত যদি চাব যায় তিনিচুকীয়া লখিমপুৰ ডিব্ৰুগড় এইকেইখন ডিস্ট্ৰিক্ট বহুত বেছি মানে ফোকাসত আছে এবাৰ কিন্তু মানে এই যিখন ডিস্ট্ৰিক্ট গোলাঘাট ডিস্ট্ৰিক্টখন এইখন দিছে দিয়াটো বহুতে দিছে কিন্তু হেই বলে ইমানো বেছি মানে ক্যান্ডিডেট এইখন ডিস্ট্ৰিক্টত নহব যেন লাগে এবাৰ সো ইউআৰৰ ক্ষেত্ৰত মোৰ হিচাপত 60 প্লাস থাকিব লাগে এইখন ডিস্ট্ৰিক্টত ওবিসিৰ ক্ষেত্ৰত 57 প্লাস থাকিব লাগে এসসিৰ ক্ষেত্ৰত 54 প্লাস থাকিব লাগে এসটি হিলছৰ ক্ষেত্ৰত 53 প্লাস থাকিব লাগে পিডব্লিউডি আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত 53 প্লাস থাকিব লাগে পিডব্লিউডি আৰু টি ট্ৰাইবৰ মানে মানুহ এবাৰ পাস কৰি থোৱা মানুহ বহুত কম আছে সেই হিচাপত পোষ্ট বহু ভালেখিনি আছে মানে পোষ্ট দুটা ক্যাটাগৰীৰে সো যিখিনি ক্যান্ডিডেটে পাস কৰি থৈছে মানে ম্যাক্সিমাম পাই যাব বুলি ধৰিলো এইবাৰ মানে কি হয় যদি ধৰক 100টা আছে এবাৰ 90 মানে 90টাই এবাৰ চাকৰি পাই যাব আৰু এনেকুৱা হ'ব মানে দুই এখন ডিস্ট্ৰিক্টত অলপ বেছি যাব পাৰে 53 কৈ কিন্তু ম্যাক্সিমাম ডিস্ট্ৰিক্টতে মানে 53 প্লাস মানে থাকিব আৰু ম্যাক্সিমামে পাই যাব এবাৰ টি ড্ৰাইভাৰ আৰু পিডব্লিউডি যিখিনি মানুহ আছে কাৰণ আগৰ এডভাৰটাইজমেন্ট বিলাকত অলৰেডি যিখিনি আছিল পাই গৈছে আৰু এইবাৰ পাস কৰি থোৱা বেছি নাই মানে সো যিখিনি আছে গোটেইখিনি এইবাৰ পাই যাব লাগে কবাত দুই এটা ৰৈ যাব এটো এটা বেলেগ কথা বাকি এইখিনি আছিল আজিৰ ভিডিওটো আপোনালোকে মানে কোনে কোনে এইখন ডিস্ট্ৰিক্ট প্ৰিফাৰেন্সত থৈছে জনাব আৰু ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি দিব চেনেলটো লাইক কৰিব আৰু লগতে কমেন্ট কৰি জনাব কেনেকুৱা পালে আৰু আপোনালোকৰ নাম্বাৰ বিলাক জনাব থ্যাংক ইউ